নমস্কাৰ, মই নৱজিত। এই মুহূৰ্ততে ডাঙৰ খবৰ লৈ আহিছোঁ যে উইড্ৰ অপশ্যনক লৈ ইতিমধ্যে বহু প্ৰাৰ্থীৰ পৰা অভিযোগ হৈছিলে যে কিয় উইড্ৰ ছিষ্টেমটো উলিয়াই দিয়া নাই। সেই সন্দৰ্ভত ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ক সোধা হৈছিলে যে কিয় উইড্ৰ কৰা নাই একাংশ প্ৰাৰ্থীয়ে, কাৰণ এজন প্ৰাৰ্থীৰ ডাবুলকৈ নাম আহিছে প্ৰভিজনেল মেৰিট লিষ্টত আৰু লগতে এতিয়া ফাইনেল মেৰিট লিষ্টতো তেওঁলোকৰ নাম ডাবুলকৈ আহিলে। তেনেস্থলত কিয় সেইসকল প্ৰাৰ্থীক উইড্ৰ কৰিবলৈ নিদিলে? গতিকে এই সমগ্ৰ বিষয়টোৰ ওপৰত ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে মুখ খুলিলে সাংবাদিকৰ আগত। কিন্তু এই সমস্যাটোৰ সমাধানৰ সূত্ৰ কোনো ধৰণৰ নিদিয়াত ইতিমধ্যে একাংশ প্ৰাৰ্থী হতাশাত ভাগি পৰিছে, কাৰণ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ হোৱাৰ পিছত এই ধৰণৰ অপশ্যনৰ কথা নাহে। তেনেস্থলত এই মুহূৰ্তত সোধা হৈছে শিক্ষামন্ত্ৰী মহোদয়ে কিয় উইড্ৰ কৰা নহ'লে, একাংশ প্ৰাৰ্থী কিয় উইড্ৰ নকৰিলে। যিটো PGT পোষ্টতো বহু প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈ আছে, সেইসকল প্ৰাৰ্থী ইতিমধ্যে LPUPতো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে। তেনেস্থলত ইমানখিনি কথা জনা শুনাৰ পিছতো যে কিয় বাৰে বাৰে ভুল কৰিছে অসম চৰকাৰে, যে এজন প্ৰাৰ্থীক কিয় ৩-৪খনকৈ এপইণ্টমেণ্ট দিবলগীয়া হ'ল, সমগ্ৰ বিষয়টোৰ ওপৰত কিয় চকু দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যে এটা পাল মাৰি নিযুক্তি পত্ৰ সামৰিব বিচাৰিছে নেকি। সমগ্ৰ বিষয়টো ইতিমধ্যে সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে। এতিয়া ব'লক আমি শিক্ষামন্ত্ৰী মহোদয়ে কি ক'লে জানো আহক। প্ৰাথমিকত কোনোবাই লোৱাৰ প্ৰাইমেৰীটো আবেদন কৰিছিলে, আপাৰ প্ৰাইমেৰীটো আবেদন কৰিছিলে। যিকোনো এটাৰ পৰা আমি উইড্ৰ কৰিবৰ কাৰণে আমি প্ৰাৰ্থীসকলক অপশ্যন দিছিলোঁ পৰ্টেলৰ জৰিয়তে। সেইমতে অধিকাংশ প্ৰাৰ্থীয়ে উইড্ৰ কৰিলে, আৰু যিসকলে অনলাইনত পৰ্টেলতো উইড্ৰ নকৰিলে, ফোনতো যোগাযোগ নাই, সেইটো আৰু ডিপাৰ্টমেণ্টে কম্পিউটাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেত নিৰ্বাচিত হোৱাৰ পাছত তেখেতক কোনখন জিলালৈ যাব বা কোনটো হেৰিত থাকিব। প্ৰাথমিকত কোনোবাই লোৱাৰ প্ৰাইমেৰীটো আবেদন কৰিছিলে, আপাৰ প্ৰাইমেৰীটো আবেদন কৰিছিলে। যিকোনো এটাৰ পৰা আমি উইড্ৰ কৰিবৰ কাৰণে আমি প্ৰাৰ্থীসকলক অপশ্যন দিছিলোঁ পৰ্টেলৰ জৰিয়তে। সেইমতে অধিকাংশ প্ৰাৰ্থীয়ে উইড্ৰ কৰিলে, আৰু যিসকলে অনলাইনত পৰ্টেলতো উইড্ৰ নকৰিলে, ফোনতো যোগাযোগ নাই, সেইটো আৰু ডিপাৰ্টমেণ্টে কম্পিউটাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেত নিৰ্বাচিত হোৱাৰ পাছত তেখেতক কোনখন জিলালৈ যাব বা কোনটো হেৰিত থাকিব।